হেল্ল' ভিউৱাৰ্ছ, এয়া পুৱাৰ পৰাই উখল মাখল এটা পৰিৱেশ। আজি আমাৰ ক্ষেত্ৰীৰ ঘৰত অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী সত্যনাৰায়ণ দেৱৰ পূজাভাগ। আচলতে পূজাভাগ মাহঁতে আগতেই কৰিম ভাবিছিলে, কিন্তু আমাৰ যিহেতু বছৰেকীয়া তিথি যোৱা নাছিলে আৰু আমি পূজাত অংশগ্ৰহণ কৰিব নাপায়, গতিকে পূজাভাগ অকণমান পিছুৱাই দিয়া হ'ল। এয়া আমাৰ ওচৰৰ বৌজনী কৈছিলে মোকো ভিডিঅ'ত উলিয়াই দিবা দেই। আৰু এয়া গাখীৰ পায়সৰ কাৰণে অনা হৈছিলে। মই বোলো গাখীৰখিনি প্ৰথমতে এনেকৈ পেকেটৰ পৰা উলিয়াই এবাৰ গৰম কৰি থওঁ। আজি পূজাৰ ক্ষীৰ আৰু মিঠাই ভাগ মই আৰু মানুহজনে দিছোঁ। বোলো জীৱনটোত কিবা মিঠা হয় যদি হওক। আৰু এয়া আছিলে ৰাতিৰ প্ৰসাদৰ বাবে আনি থোৱা পাচলিখিনি। ইফালে টেণ্ট হাউচৰ বস্তুবোৰো আহি পালে। ৰাতি ভাবিছোঁ বুফে চিষ্টেমতে কৰি দিম, মায়ে সেইকাৰণে প্লেটবোৰ মচি আছে। আৰু এয়া দুপৰীয়া 2মান বজাৰ পৰা আইতাহঁত কামত লাগিছে। মিঠৈখিনি বোলে বৰ টান আছিলে, এনেকৈ গাখীৰ ঢালি ঢালি এয়া ভোগ বনাই আছে। আমাৰ ইফালে জোখৰ ভোগ বুলি কোৱা হয়, সকলো বস্তু 5 পোৱাকৈ দিয়া হয় আৰু সেই ভোগটো পূজাৰ ৰীতি নীতি হোৱাৰ পাছত বাকী এক্সট্ৰাকৈ বনোৱা ভোগখিনিৰ লগত মিহলাই দিয়া হয়, কাৰণ এই ভোগটো বৰ কাঢ়া হয়। সকলো বস্তুৱেই বেছি পৰিমাণে মানে 5 পোৱাকৈ হিচাপত দিয়া হয় আৰু এয়া হৈ গ'ল জোখৰ ভোগ। এইফালে ৰান্ধনী খুৰাহঁতো আহি নিজৰ কাম কাজত লাগিছে। এইবাৰ আকৌ মোৰ পাল পৰিল ক্ষীৰ বনোৱাত, গতিকে এয়া গাখীৰত গোটেই তেজপাত, ইলাইচি, লং গোটেইখিনি দিলোঁ আৰু লাহে লাহে অকণমানকৈ এয়া জহা চাউল দি আছোঁ। আৰু খুৰীয়ে যোগাৰ কৰি দিয়ে আছে, গতিকে এয়া ড্ৰাই ফ্ৰুটছখিনি কাটি দিলে আৰু সেইখিনিও দিলোঁ। আৰু হোৱাৰ আগে আগে খুৰীকে ক'লোঁ বোলো হিচাপ কৰি চেনিখিনি দি দিয়া, কাৰণ গোটেই মানুহে ইমান মিঠা নাখায়, গতিকে হিচাপ কৰি দিবলৈ দিলোঁ। আৰু লগতে মিঠাই মেটৰ 2 বটলো দিলোঁ। মিঠাই মেট দিলে আকৌ চেনি কমকৈ দিলেও হয়, কাৰণ ইয়াতে মিঠাটো পোৱা যায় আৰু ক্ষীৰখিনিও গাঢ়া হয়। আৰু আজি প্ৰথম জীৱনত মই ইমানখিনি ক্ষীৰ বনাই পাইছোঁ আৰু ফিডবেকটো পিছে ভালেই পাইছোঁ দেই। শেষত সকলোৱে কৈছে যে ক্ষীৰখিনি বৰ ভাল হৈছে। আৰু এইখিনি কৰি মই খুৰীক ক'লোঁ যে এইটো নমাই থবা, মই বাহিৰতনো কি আয়োজন হৈছে বোলো অকণমান চাই আহোঁ। আৰু এয়া ভাইটি ধুতি চেলেং লৈ পূজাত বহিবলৈ গৈছে। চুলিখিনিও মায়ে আধাকে বান্ধি দিছে। মই বোলো তো শংকৰদেৱৰ শিষ্য নিচিনাই লাগিছে। আৰু এয়া ভিতৰত বামুণ ইতিমধ্যে আহিছিলেই, পূজা ভাগ আৰম্ভ হ'ল। ময়ো তাতে বহি অকণমান পূজা চালোঁ, ভাল লাগে এনেকৈ পূজাত বহি, অকণমান তাতেই বহিলোঁ। পূৰ্বক যথা সম্যক দৈব উপচাৰ যথা জ্ঞান বাৰ্ষিক পাপ প্ৰতিষ্ঠিতি শ্ৰী শ্ৰী সত্যনাৰায়ণ পূজা পূৰ্বক শ্ৰীমৌখী বেদ ব্যাপকনিত স্কন্ধ পুৰাণ সত্যনাৰায়ণ বিষ্ণু পাঠ বৈধ কাবৈধ পাঠ কৰ্ম কৰণায় ওম যদা দুটো দুৰদৈব। আৰু এয়া মাজতে মায়ে ধূনা গছাটো আনি ঘূৰাই দিলে। ধোৱাৰে গোটেইখন ধুৱলি কুঁৱলি হৈছে। আৰু ভাইটিটো আমাৰ ঘৰত যে থাকে, সি এনেকৈ ধুনীয়াকৈ এই চকীবোৰ লগাইছে মানুহ বহিবলৈ, মাজতে আকৌ জুই একুৰাও বোলে সি ধৰিব। আৰু এইফালে দীঘল চোতালখনতো ধুনীয়াকৈ সজাই পৰাই তুলিছে সি। আৰু এই ঘৰটোতে মানে ভাইটিৰ স্কুল ঘৰটোতে পূজা কৰা হৈছে। এয়া মা দেউতা পূজাত বহিছে। মই বোলো বাহিৰৰ আলহী অতিথিখিনি ময়ে মাতবোল লগাওঁ। আৰু এইফালে খুৰাহঁতেও এয়া খিচিৰি বহাই দিছে। পূজাৰ খিচিৰি বুলি ক'লে আৰু কি লাগে, পূজাৰ মানুহ বহিবৰ কাৰণে আমি ইমান ধুনীয়া সুবিধা কৰি দিছোঁ। আৰু মাজত একুৰা জুই, ইয়াতে মানে একদম জুইৰ তাপ লৈ লৈ বহি প্ৰসাদ খাব পাৰিব ন। আৰু খুৰী আৰু মোৰ দায়িত্ব পৰিছে পাকঘৰ চম্ভালাত, মানে যিমান মানুহ আহিছে সকলোকে চাহ দিব লাগিব। আৰু এইফালে এখেতো আহি পালে। জুইৰ ওচৰত ইফালে মেল বহিলেই। আৰু সেৱা কৰি উঠাৰ পাছত এয়া মামীহঁতে ভাগে ভাগে প্ৰসাদ আৰু ভোগ বিতৰণ কৰিবলৈ লৈছে। আৰু এয়া আমাৰ সৰু মাহীয়ে লৈ আহিছে প্ৰসাদৰ চৰিয়াটো। ইফালে এই ভোগৰ বাতিটো খাবলৈ মাহঁতক ইমান দিন পূজাখন আমি পিছুৱাবলৈ ৰিকুৱেষ্ট কৰিলোঁ। আৰু এয়া খিচিৰিও হৈ গ'ল, বিলাবলৈ একদম ৰেডি। আৰু ভিতৰত খুৰী আৰু মই পায়স আৰু মিঠাইখিনি এনেকৈ ভগালোঁ। বোলো বেলেগে বেলেগে নিদিওঁ, জোৰ পাতিয়ে দিওঁ, যিহেতু দুয়োজনে একেলগে দিছোঁ। আৰু বাহিৰত এয়া গোটেইখিনি ধুনীয়াকৈ উলিয়াই দিয়া হ'ল, মানে যিহেতু আমি বুফে কৰিম কৈছিলোঁ, গতিকে মানুহখিনিক আমি প্ৰসাদ ল'বলৈ আগুৱাই আহিবলৈ ক'লোঁ। আৰু সুন্দৰভাৱে সকলোৱে আহি এয়া ডিছত প্ৰসাদ খাই আছে আৰু সকলোৱে ধুনীয়াকৈ বহি লৈছে। আৰু এখেতে কৈ আছে যে ময়ো খাই সোনকালে যাওঁ, শহুৰ দেউতাও আহিছিলে, গতিকে এওঁক আগতেই খাবলৈ ক'লোঁ। আৰু এয়া জুই পুৱাই পুৱাই তেওঁ প্ৰসাদখিনি খালে। তাৰপিছত এয়া আমি খালোঁ। প্ৰসাদত আছিলে খিচিৰি, সৰু গুটি আলু ভজা, এখন মিক্স চব্জি আৰু বিলাহী আৰু ঔটেঙাৰ টক। গতিকে এয়াই আছিল আজি পূজা বিশেষ দিনটো। আজিলৈ ইয়াতে এৰিছোঁ দিয়ক। সকলোৱে ভালে থাকক, বাই।